অসমৰ মুখ্যমন্ত্ৰী পুনৰবাৰ কোন হ'ব? বিৰোধী পক্ষৰ যি ৰণনীতি তেওঁ স্পষ্টভাৱে গম পায়। তেওঁক এটা মানে আমি বিগ সেলিউট দিছোঁ। বিৰোধীৰ যি অভাৰ কনফিডেন্স বুলি কম এই সময়ত ইলেকশ্যনৰ সময়ত অভাৰ কনফিডেন্সটো আটাইতকৈ ডাঙৰ শত্ৰু। কোনো ভোটিং চেণ্টাৰত উপস্থিত থকা নাই, উপস্থিত আছোঁ গুৱাহাটী প্ৰেছ ক্লাবত। আৰু আজি 5 তাৰিখ যোৱাকালি আচলতে অসম বিধানসভাৰ নিৰ্বাচনী ফলাফল লাভ কৰিলে আৰু আজি 5 তাৰিখত আকৌ এক নিৰ্বাচনী ফলাফল। এয়া কিন্তু নিৰ্বাচনী কোনো বিষয়াৰ লগত নহয়, কোনো ৰাজনৈতিক নেতাৰ লগত নহয়। এয়া হৈছে যাদু সম্ৰাট, অসমৰ সম্ৰাট বিক্ৰম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় আপোনাৰ 100% ৰিজাল্ট সঁচা হৈছে। হয়, পূৰ্বতেও আমি 3বাৰকৈ আমি কৰিছিলোঁ, 2014 চন, 2019 চন, 2021 চন। 100% শুদ্ধ প্ৰমাণিত হৈছিলে। আজি খুব ভাল লাগিছে। আমাৰ চতুৰ্থবাৰৰ বাবে আমাৰ এই যি প্ৰক্ৰিয়া, মেজিকেল প্ৰেডিকশ্যনৰ প্ৰক্ৰিয়া শুদ্ধ হৈছে, সঠিক হৈছে আৰু ৰাইজৰ আগত আমি শুদ্ধ ৰূপত আগবঢ়াব পাৰিছোঁ, একেবাৰে স্বচ্ছ ৰূপত। সেয়ে খুব ভাল লাগিছে। আজি খুব মনটো এটা শান্তি লাগিছে। বহু এক্সিট পল দেখিলে, কিন্তু এক্সিট পলক নহয়, এবাৰ আচলতে যাদুৰ, অসমৰ যাদু বিশ্বৰ দৰবাৰত পুনৰবাৰ লৈ যোৱাৰ প্ৰয়াস। এক্সিট পলৰ সম্পৰ্কত কি কয় সুধিম, লগতে সুধিব বিচাৰিম যে আচলতে আপোনাৰ যাদুতকৈ গ্ৰাউণ্ড ৰিপৰ্টৰ ওপৰত বেছি ভিত্তি আছিলে আৰু সেই আপুনি আচলতে জনসাধাৰণৰ ওচৰলৈ কেনেকৈ গৈছিলে আৰু সেই সম্পৰ্কত কেনেকৈ গৈছে, যোগাযোগ কেনেকৈ কৰিছিলে? আমি প্ৰায় 2 মাহ আগৰ পৰা আমি প্ৰস্তুতি কৰিছিলোঁ। 2 মাহ আগৰ পৰা আমি বিভিন্ন ঠাইত গৈছোঁ, বিভিন্ন সমষ্টিত গৈছোঁ, সমষ্টিত থাকিছোঁ, তাৰে মানুহৰ পৰা আমি খবৰ ল'বলৈ চেষ্টা কৰিছোঁ। আমি প্ৰাৰ্থীসকলক লগ ধৰিবলৈ চেষ্টা কৰিছোঁ, তেওঁলোকৰ কেম্পেইনিং কেনেকৈ গৈছে, কি ধৰণে তেওঁলোকে কেম্পেইনিং কৰিছে, কেই বজাৰ পৰা উঠিছে, কেই বজাত গৈছে, সকলোবোৰ আমি তন্নকৈ চাবলৈ চেষ্টা কৰিছোঁ, যিটো গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট বুলি কয়। অকল কেৱল আমি ওপৰৰ এটা অংশ চাই উভতি অহা নাছিলোঁ। সেইটোৱে চাগে আমাৰ সফলতাৰ মূল কাঠি বুলি ক'ব পাৰি। আমি প্ৰত্যেকটো ঠাইলৈ যাওঁ, প্ৰত্যেকটো জেগাৰ আমি সেই ভাইবটো ল'বলৈ চেষ্টা কৰোঁ। আমি যেতিয়া 2-3জন কেণ্ডিডেটৰ আমি তেওঁলোকৰ লক্ষণবোৰ দেখোঁ বা কেনেকৈ কাম কৰিছে ধৰণবোৰ দেখোঁ, তেতিয়া আমি নিশ্চয় এটা ভাইব পাওঁ যে এইজন কেণ্ডিডেটৰ এইবাৰ আশা আছে বা এইজনৰ কেণ্ডিডেটৰ আশা নাই। কিমান ভোট, সেইবোৰ আমি টেকনিকেল যেতিয়া আমি এনালাইচিছ কৰোঁ, আগৰ ভোটিং পেটাৰ্ণৰ লগত মিলাই চাওঁ যে কোনটো পলিং ষ্টেচনত কিমান ভোট হৈছিলে, কাৰ পক্ষে পৰিছিলে, কাৰ বিপক্ষে পৰিছিলে, সেই সকলোবোৰ মিলাই চোৱাৰ পিছত এটা ৰিপৰ্ট তৈয়াৰ হয় আৰু সেই ৰিপৰ্টটো তেতিয়া শুদ্ধ হয়। কিন্তু অশেষ কষ্ট হয়, কাৰণ সেই যি 2-1.5 মাহ সময় আমি গাড়ীত শুওঁ, গাড়ীত খাওঁ, মানে এই 1.5 মাহৰ ভিতৰত অতি কমেও মই খুব বেছি যদি 7 দিন বা 8 দিনহে হোটেলত থাকিবলৈ সৌভাগ্য হৈছে। আদাৰৱাইজ ট্ৰেভেলিঙতে পাৰ হৈছে, কাৰণ আমি সময় নষ্ট কৰিব নোৱাৰোঁ। অতি কম সময়, এইবাৰতো আৰু বেছি কম সময় পাইছিলোঁ আমি, তো এইবাৰ খুবেই টাফ হৈছে। নিশ্চয়কৈ যেনেদৰে এজন যাদুকৰে আচলতে তেওঁ ফিল্ডত গৈ এক্সিট পল কৰে, ঠিক তেনেদৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীও এটা ৰিপৰ্ট লিখি থৈছিলে 1 মাহৰ আগত 4 তাৰিখে। হয়, এই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিচক্ষণতাক কি ক'ব আচলতে? তেওঁৰতো কোনো আনডাউটলি একদম তেওঁ যিহেতুকে গোটেই ভাইবটো পাই থাকে, তেওঁ স্পষ্ট ছবিখন পাই থাকে, চ' তেওঁৰ অশুদ্ধ হোৱাৰ কোনো কথাই নাই। তেওঁ সকলোবোৰ ব্যক্তিৰ লগত, সকলো শ্ৰেণীৰ ব্যক্তিৰ লগত তেওঁৰ কণ্টেক্ট আছে। বিৰোধী পক্ষৰ যি ৰণনীতি তেওঁ স্পষ্টভাৱে গম পায় আৰু তেওঁৰ তাতে কোনো ধৰণৰ আৰু ত্ৰুটি হ'বই নোৱাৰে। তেওঁক এটা মানে আমি বিগ সেলিউট দিছোঁ যে ইমানখিনি একুৰেচি মেইনটেইন কৰি তেওঁ কৰিছে। আৰু বিশেষকৈ অকল অসম নহয়, যোৱাকালিৰ নিৰ্বাচনৰ পিছত এটা বস্তু স্পষ্ট হৈছে, তেওঁ বেংগলত গৈ 15 দিন তাতে প্ৰচাৰ কাৰ্য চলোৱাৰ পিছত তেওঁ কৈছিলে যে ডাবল চেঞ্চুৰী মাৰিব। চ' সেইটোও যেতিয়া মিলিছে নিজৰ ৰাজ্যত, বাৰু আমি অলপ বুজিব পাৰোঁ যে তেওঁ ইমান বছৰে, বিগত 30 বছৰে তেওঁ আছে, সকলোবোৰ বস্তু জানে, সকলো চুকে কোণে তেওঁ বিয়পি পৰিছে বুলি ক'লেও ভুল নহয়। কিন্তু বেংগলৰ নিচিনা ঠাই এখনত তেওঁ সেই গোটেই ভাইবটো লৈ তাতে কিমান আসন আহিব তেওঁ প্ৰেডিক্ট কৰিছিলে, সেইটো ডাঙৰ কথা আটাইতকৈ। নিশ্চয়কৈ এইখিনি সময়ত আমি সুধিব লাগিব আচলতে বিৰোধীৰ যি অভাৰ কনফিডেন্স বুলি কম এই সময়ত, তেওঁলোকৰ অভাৰ কনফিডেন্স আছে, তেওঁলোকৰ কোন মুখ্যমন্ত্ৰী হ'ব, কোন গৃহমন্ত্ৰী হ'ব, কোন শিক্ষামন্ত্ৰী হ'ব, সকলো যেন প্ৰচাৰ কৰি দিলে। বিৰোধীৰ আচলতে ক'ত ভুল হৈ গ'ল? মই এইটো কথা বাৰে বাৰে কৈ আহিছোঁ যে ইলেকশ্যনৰ সময়ত অভাৰ কনফিডেন্সটো আটাইতকৈ ডাঙৰ শত্ৰু। বিৰোধী পক্ষ শত্ৰু নহয়,
যিয়ে নহওক অভাৰ কনফিডেণ্ট হোৱাৰ লগে লগে কি হয় আমি কাম কাজবোৰ সেনেকৈ নকৰোঁ যি ধৰণে কৰিব লাগে আমি ৰিলেক্স হৈ যাওঁ ৰিলেক্স মোডত গুচি যাওঁ সেইটোৱে মানুহজনক বহুখিনি পিছপৰাই আনে আমি মানুহজন যিখিনি কষ্ট কৰিব লাগে সেইখিনি নহয় যেনেকৈ প্ৰচাৰ কৰিব লাগে যেনেকৈ জনসম্পৰ্ক কৰিব লাগে সেইখিনিৰ পৰা বিৰত লৈ আহে আৰু মানুহজনৰ আগত এখন মিছা প্ৰতিচ্ছবি এখন আগত আহে আৰু এইটো সাধাৰণতে কেতিয়া হয় ওচৰ চুবুৰীয়া যিখিনি আবুৰ কৰি থাকে যিখিনি মানুহ সেই মানুহখিনিয়ে যেতিয়া এটা তোষামোদ কৰিবলৈ কিবা এটা মানে অলপ বঢ়াই চঢ়াই তেওঁলোকক যিটো ৰিপৰ্ট দিয়ে সেইটো অন্ধভাৱে মানে অনুকৰণ কৰাৰ কাৰণেও এই ঘটনাটো ঘটে সেয়ে প্ৰেক্টিকেলি চকু মানে একেবাৰে স্পষ্ট ৰূপত চকু মেলি চাই সকলো কথাকে সকলো তথ্যকে যাতে আমি গ্ৰহণ নকৰোঁ আৰু অভাৰ কনফিডেন্স কেতিয়াও নহ'ব মই বিগত এটা দশক ধৰি কৰি আহিছোঁ যোনে যেতিয়াই অভাৰ কনফিডেন্স হৈছে তেওঁ মুখ ঠেকেচা খাইছে হয় দুটামান প্ৰশ্ন কৰিম খুব সৰুকৈ উত্তৰ দিব বিৰোধীৰ ভৱিষ্যত উজ্জ্বল হ'ব যদিহে তেওঁলোকে তেওঁলোকৰ ৰণনীতিৰ ওপৰত কাম কৰে তেওঁলোকে তেওঁলোকৰ সাংগঠনিক ভেটিৰ ওপৰত কাম কৰে সাংগঠনিক ভেটিটো আটাইতকৈ ডাঙৰ বস্তু সাংগঠনিক ভেটি আৰু তেওঁলোকে তেওঁলোকৰ ৰণনীতিৰ ওপৰত ৰণকৌশলৰ ওপৰত তেওঁলোকৰ ছবি মানে কেনেকৈ ঠিক কৰিব পাৰে সেইখিনিৰ ওপৰত তেওঁলোকে যদি কাম কৰে নিশ্চয় ভাল হোৱাৰ সুযোগ হ'ব যদিহে এইটো যদি এইখিনিৰ ওপৰত কাম নকৰে তেতিয়াহ'লে আশা বহুতেই ক্ষীণ অসমৰ মুখ্যমন্ত্ৰী পুনৰবাৰ কোন হ'ব সেইটো দলৰ এটা সিদ্ধান্ত হয় সেইটো সিদ্ধান্তত আমি কোনো ধৰণৰ হস্তক্ষেপ বা আমি পৰিকল্পনা কৰিব নোৱাৰোঁ তথাপিও আশা ৰাখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীত আহিব আসনত বিৰাজমান হ'ব কাৰণ তেওঁৰ দক্ষতাৰে যিখিনি আগবাঢ়িছে 100 চুবলৈ সক্ষম হৈছে এইটো অসমৰ ইতিহাসত প্ৰথমবাৰ এটা দলে ইমানখন আসন পাইছে চ' বিকল্প বোধ কৰোঁ বৰ্তমান কোনো নাই তেখেতৰ বাহিৰে বিকল্প বৰ্তমান নাই অসমত যাদুৰ ভৱিষ্যত যাদু বহুখিনি আগবাঢ়িছে যাদু বিগত মই 30 বছৰে যাদুৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছোঁ আৰু যোৱা 30 বছৰে মই দেখিছোঁ যাদু একেবাৰে হেৰাই যোৱাৰ পৰা আজি বহু ভাল এটা পজিশ্যনত আহিছে আশা কৰিছোঁ ইয়াতকৈ বহু উজ্জ্বলি উঠিব যাদু ঘৰে ঘৰে হ'ব নিশ্চয়কৈ গতিকে কোৱা হয় চাগে অসমৰ যাদুৰ সম্ৰাট আৰু যাদুৰ সম্ৰাটৰ লগত আজি আচলতে কিছু মনৰ ভাৱ আদান প্ৰদান কৰিলোঁ পৰৱৰ্তী সময়ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ল'ব লাগিব ধন্যবাদ